এদিন জীৱনক সুধিলোঁ, জীৱন তুমি ইমান মূল্যৱান কিয়? জীৱনে হাঁহি উত্তৰ দিলে, সহজে পোৱা বস্তু মানুহে ভালকৈ ৰাখিব নাজানে। আজিৰ দিনত ভদ্ৰ হোৱা মানে তুমি ভয়াতুৰ, সৎ মানে তুমি বুৰ্বক, স্পষ্ট বক্তা মানে তুমি শত্ৰু, আৰু নিৰীহ মানে তুমি দুৰ্বল। সংসাৰত দেউতাৰ গুৰুত্ব বুজিব বিচৰা, বুঢ়া আঙুলিৰ অবিহনে এখন ৰুটি ছিঙি খোৱাৰ চেষ্টা কৰা, উত্তৰ নিজে পাই যাবা। কাৰোবাৰ কচম খাই মিছা ক'লে কোনোৱে মৰি নাযায়, আৰু যিটো মৰি যায় সেইটো হ'ল বিশ্বাস। যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদ বেছি, আৰু যি ব্যক্তি সৎ বেছি সেই ব্যক্তিৰ জীৱনত কষ্টও বেছি। সময় পৰিৱৰ্তন হ'ব, এটা নিৰ্দিষ্ট সময় লাগে, আৰু মানুহ পৰিৱৰ্তন হয় যেতিয়াই তেতিয়াই। হাৰি যোৱাৰ মানে জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকা নামেই জীৱন। বেলেগৰ দুখ দেখি যদি আপোনাৰ কষ্ট হয় তেনেহ'লে আপুনি ভাগ্যৱান, কাৰণ ঈশ্বৰে মন সকলোকে দিছে, কিন্তু মানৱতা সকলোৱে অৰ্জন কৰিব পৰা নাই। স্বামী আৰু স্ত্ৰীৰ মাজত যদি মিলা প্ৰীতি মতামত ভাল পোৱা নাথাকে তেনেহ'লে সেইটো সংসাৰ যিমানেই দামী হওক, যিমানেই টকা পইচা থাকক, সেই সংসাৰত কেতিয়াও সুখ নাথাকে। এটা বিষয় মন কৰিবা, সত্যটোক সত্য আৰু মিছাটোক মিছা বুলি ক'লেই চাবা, আত্মীয় স্বজন বন্ধু বান্ধৱ বহুত কমি যাব। দোলনা এখন যিমানেই পিছুৱাই ঠিক সিমানেই আগুৱাই যায়, সেইদৰে সুখ দুখ জীৱনত সমানে আহিব আৰু যাব। পৃথিৱীখন ভাড়াঘৰৰ নিচিনা, এইখন ঘৰখনত যিমানেই সজোৱা, ঈশ্বৰ আগজাননী পালে এৰি যাবই লাগিব। বিশ্বাস তাকেই কৰা যিয়ে কষ্ট দি নিজক অপৰাধী বুলি ভাবে। জীৱনটো বহুত অদ্ভুত, যিয়ে পায় সকলো পায়, আৰু যিয়ে নাপায় সি একোৱেই নাপায়। যিজনে আপোনাৰ লগত কথা পাতিবলৈ বন্ধ কৰি দিয়ে বেলেগৰ আগত, সেইজন পিছত আপোনাৰ কথা পাতিবলৈ আৰম্ভ কৰি দিয়ে। জীৱনক লৈ গল্প লিখা অতি সহজ কথা, কিন্তু গল্প নিচিনাকৈ জীৱন সজোৱা বহুত কঠিন। এতিয়া সমাজত ধনী শ্ৰেণীয়ে ধনী শ্ৰেণীক সন্মান কৰে, কম টকা থকা শ্ৰেণীক অলপহে জ্ঞান কৰে। তুমি যিমানেই ভাল কাম নকৰা কিয়, মানুহে তোমাৰ পিছত বদনাম উলিয়াবই, কাৰণ মানুহক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আমি সুখত সময়ত সংগীত উপভোগ কৰোঁ, কিন্তু দুখৰ সময়ত সেই সংগীতৰ কথাখিনি উপলব্ধি কৰোঁ। মিছাকৈ যিসকলে কথা সাজি ক'ব পাৰে সেইজনে সকলো অপ্ৰিয় পাত্ৰ হৈ পৰে, আৰু যিজনে সঁচা কথা কয় তেওঁ সকলোৰে অপ্ৰিয় হৈ পৰে। পৃথিৱীত সেইজনে ধনী যাৰ অতি বিশাল সুন্দৰ মন আছে, পৃথিৱীত সেইজনে ধনী যাৰ নাই কোনো ভেদভাৱ অহংকাৰ, আছে মাথো ভাল পোৱাৰ প্ৰতি এখন বহল হৃদয়। পৃথিৱীত ধনী দুখীয়া ভাল বেয়া সকলো মানুহৰ এটা বস্তুৱে মাথো সমান কৰিব পাৰে, সেয়াই হ'ল